নতুন চৰকাৰৰ 60 দিন সম্পূৰ্ণ হোৱাৰ ক্ষণত অসম চৰকাৰে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। অসমত গঠন কৰা হ'ব থলুৱা বিশ্বাস আৰু সংস্কৃতিৰ সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে হ'ব এক সুকীয়া বিভাগ। সাংবাদিকক মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰা অনুসৰি এয়া হ'ব এক সম্পূৰ্ণ স্বতন্ত্ৰ বিভাগ। ইতিমধ্যে বিত্ত বিভাগলৈ উক্ত বিভাগৰ বাবে নিৰ্দিষ্ট পুঁজি ৰাখিবলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে। ডাইনী হত্যাৰ বিৰুদ্ধে প্ৰবল সংগ্ৰাম কৰি মিছন বিৰুবালাৰ সমাজৰ পৰা এই ব্যাধি দূৰ কৰিবৰ প্ৰয়াস কৰা বিৰুবালা ৰাভা বৰ্তমান অসুস্থ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি পদ্মশ্ৰী বিৰুবালা ৰাভাৰ গৃহলৈ গৈ তেখেতৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা 1 লাখ টকাৰ চেক প্ৰদান কৰে। চনৰ ভিতৰত 60,000 কিলোমিটাৰ বিশ্বমানৰ ৰাষ্ট্ৰীয় ঘাইপথ বনোৱাৰ পৰিকল্পনা চৰকাৰে কৰিছে বুলি সদৰি কৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে। গড়ে প্ৰতিদিনে 40 কিলোমিটাৰ ঘাইপথ বনোৱাৰ পণ লৈছে চৰকাৰে। তেখেতে লগতে জনায় যে বৰ্তমান ভাৰতত সৰ্বমুঠ 63 লাখ কিলোমিটাৰ পথ আছে, যি পৃথিৱীৰ দ্বিতীয় সৰ্বাধিক দৈৰ্ঘ্য। ফুড ডেলিভাৰী কোম্পানী ছুইগিক বিহা হ'ল 20,000 টকাৰ জৰিমনা। এগৰাকী গ্ৰাহকৰ পৰা শীতল পানীয়ত 4.50 টকা GST হিচাপে আদায় কৰাৰ বাবে ছুইগিক জৰিমনা বিহিলে পঞ্চকুলাৰ গ্ৰাহক সুৰক্ষা কমিটিয়ে। 2018 চনতে গ্ৰাহকজনে কোম্পানীটোৰ বিৰুদ্ধে এই গোচৰ তৰিছিল। তেওঁ সদৰি কৰা অনুসৰি তেওঁ সম্পূৰ্ণ MRP পৰিশোধ কৰাৰ পিছতো ছুইগিয়ে অতিৰিক্তভাৱে তেওঁৰ পৰা GST আদায় কৰিছিল। ভাৰত আৰু শ্ৰীলংকাৰ 13 জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া এদিনীয়া শৃংখলাটি আৰম্ভ হ'ব 18 জুলাইৰ পৰা। ঘৰুৱা দল শ্ৰীলংকাৰ বেটিং কোচ গ্ৰাণ্ট ফ্লাৱাৰ আৰু ডাটা এনালিষ্ট নিৰূষণৰ ক'ভিড পজিটিভ পোৱাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰে শ্ৰীলংকাৰ ক্ৰিকেট বোৰ্ডে। উল্লেখ্য যে শ্ৰীলংকা ভ্ৰমণত ভাৰতীয় দলটোৱে 3খন এদিনীয়া আৰু 3খনকৈ T20 মেচত ভাগ ল'ব আৰু দলক নেতৃত্ব দিব ভাৰতীয় অপেনাৰ শিখৰ ধাৱানে। ঋতিক ৰোশন আৰু দীপিকা পাডুকনে অভিনয় কৰিবলগীয়া ছবি ফাইটাৰ হ'ব ভাৰতৰ প্ৰথমখন এৰিয়েল একশ্যন ছবি। অভিনেতা ঋতিক ৰোশনে সামাজিক মাধ্যম যোগে এই কথা সদৰি কৰে। উল্লেখ্য যে ঋতিক আৰু দীপিকাই প্ৰথমবাৰৰ বাবে একেলগে অভিনয় কৰিবলগীয়া ছবিখন পৰিচালনা কৰিব সিদ্ধাৰ্থ আনন্দে। ছবিখনে মুক্তি লাভ কৰিব 2022 চনৰ ছেপ্টেম্বৰত। দ্য আছাম জাৰ্নেলৰ সৈতে সংযুক্ত হওক। সাইন আপ আৰু ছাবস্ক্ৰাইব কৰক আমাৰ ৱেবছাইট www.theassamjournal.com-ত। লগতে ফ'ল' কৰক ফেচবুক আৰু ইনষ্টাগ্ৰামত আৰু ছাবস্ক্ৰাইব কৰক আমাৰ ইউটিউব চেনেল দ্য আছাম জাৰ্নেল।